নমস্কাৰ মই তামিনা আপোনালোক সকলোকে স্বাগতম জনাইছো তাবু সমিত ৰেচিপি চেনেলটিলে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ ওচৰত আগবঢ়াব গৈ আছো এজনী সৰু ভণ্টিৰ ৰিকুৱেষ্ট কৰাৰ কাৰণে চিজি মেগী ৰেচিপি তেন্তে বেছি দেৰি নকৰি বলক আজি এই ৰেচিপিটো আৰম্ভ কৰোঁ ভাল লাগিলে শেষলৈকে চাব নাপাহৰিব আৰু লাইক কৰিব প্ৰথমে এটা কেৰাহী 2 টেবুল চামুচৰ জোখত তেল দিছো ৰিফাইন তেল ব্যৱহাৰ কৰিছো মিহিকে কাটি লোৱা পিয়াজ জলকীয়া আদা বটা নহৰু বটা গুটিখিনি 1 চামুচৰ জোখত দিছো গাজৰ মিহিকে কাটি লৈছো দীঘল দীঘলকে এটা সৰু গাজৰে দিছো মই ইয়াতে কাটি আৰু ক্যাপসিকাম এটা সৰু ক্যাপসিকাম ৰঙা ক্যাপসিকাম হয় আপোনালোকে যিকোনো কালাৰৰ ক্যাপসিকাম ল'ব পাৰে মিহিকে কাটি দিছো আৰু বিলাহীও মিহিকে কাটি দিছো আৰু গুটিখিনি অকণমান ভাজি ল'ব বেছি খিজাই নিদিব গুটিখিনি আৰু এতিয়া মই ইয়াতে পানী জোখমতে দি দিম বেছিকেও পানী নিদিব যেহেতু মেগী বস্তুটো পটককৈ গলি যায় আৰু এইখিনি ভালদৰে লৰাই মিলি ল'ব অলপ এতিয়া যোনটো চিজ হয় সেই চিজ স্লাইচ দি দিছো ভালকে মই ইয়াতে আমুল প্ৰসেস চিজ স্লাইচ ব্যৱহাৰ কৰিছো আৰু এতিয়া এইখিনি ভালদৰে লৰাই মিলি দিব আৰু গেছৰ ফ্লেম একেবাৰে লোত ৰাখিব হাই আৰু মিডিয়াম নকৰিব আৰু এতিয়া মই ইয়াতে মেগীৰ মছলাটো দি দিছো যোনটো আহে মেগীৰ লগত আৰু গুটিখিনি ভালে লৰাই মেলি দিব ইয়াত বিশেষ বেলেগ একো মছলা ব্যৱহাৰ কৰাৰ প্ৰয়োজনেই নাথাকে এতিয়া ইয়াতে মেগী যোনটো নুডল হেতু দি দিছো আৰু গুটিখিনি ভালদৰে 2 মিনিট মান লৰাই মেলি আছিল আৰু এটা গেছৰ ফ্লেমটো অফ কৰি থৈছো পানীটো মই বেছি হুহিবলৈ নিদো যেহেতু নিজে নিজে হুহি যাব বা এনেকে খালেও ভালেই লাগে আৰু আমাৰ মেগী একেবাৰে তৈয়াৰ হৈ গৈছে মই এখন প্লেটত পৰিৱেশন কৰি দেখাইছো আপোনালোকে ঘৰত এনে ধৰণে বনাই চাব আৰু বহুতেই টেষ্টি হয় চিজি হয় চাওক তেন্তে ঘৰত ট্ৰাই কৰি চাব আজি এই ভিডিঅ'টো তেন্তে বন্ধু বান্ধৱীসকল আজি মই বনোৱা চিজি মেগী ৰেচিপিটো কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব কমেণ্টত ভাল লাগিলে লাইক কৰি দিব কাষতে থকা সাবস্ক্রাইব যোনটো বাটন হয় হেতু ক্লিক কৰি দিব আৰু অল টু দবাই দিব যাতে মোৰ আহিবলগীয়া নটিফিকেশনবোৰ আপোনালোকে আগে ভাগে পায় এনে ধৰণে মই আপোনালোকৰ ওচৰত নতুন ভাল ৰেচিপি টেষ্টি ৰেচিপি লৈ আহি থাকিম মোক এনে ধৰণে মৰম দি যাব আজিলৈ ইমানতে সামৰিছো আকৌ লগ পাম এটা ইয়াম্মি টেষ্টি ডিলিচিয়াছ ৰেচিপিৰ সৈতে বাই বাই